মই বিভিন্ন জায়গাত গৈ পেলাই বিভিন্ন দল সংগঠনৰ লগতো কথা পাতিছোঁ, গাঁৱৰ মুৰব্বী মানুহবিলাকৰ লগত কথা পাতিছোঁ, আৰু ক'ৰবাত ৰাইজে বিভিন্ন অনুষ্ঠানত য'ত মানে আমন্ত্ৰণ জনাইছে সেইবিলাকত গৈ মই এটেণ্ড কৰিছোঁ। আজি ইয়াতেও এটা কীৰ্তন হৈ আছে, তেওঁলোকে আমন্ত্ৰণ জনাইছিলে, গতিকে আহি তেওঁলোকৰ তাত দেখা দিছোঁ। গতিকে তেনেকুৱা ধৰণৰ চলি আছে। বাকী অহাকালি স্ক্ৰুটিনি আছে, গতিকে অহাকালি স্ক্ৰুটিনিৰ পিছত আপোনাৰ 17 তাৰিখে উইড্ৰল আছে, আৰু 17 তাৰিখৰ দিনাহে আপোনাৰ কেণ্ডিডেটছো অফিচিয়েলি নটিফাই হ'ব। তাৰপিছত আমাৰ কেম্পেইন প্ৰগ্ৰামটো আৰম্ভ হ'ব। বাকী সমষ্টি হিচাপে সব জায়গাত সবকে পাইছোঁ, সব ঠিকেই আছে। তো আমি বিপুল ভোটত জয়যুক্ত হওঁ, আৰু সেইটো 100% অলৰেডি ক্লিয়াৰ হৈ গৈছে। মহাজোঁটত কি আছে? মহাজোঁটতো চবে হাৰা মহাজোঁট। গতিকে সেই মহাজোঁটটো যিমানে যি নহওক, এই মহাজোঁটটো সেই নিৰ্বাচনটোত আপোনাৰ যিটো আশা কৰিছে, এই আশা কেতিয়াও তেওঁলোকৰ পূৰণ নহয়। গতিকে মহাজোঁটত কি কাৰণত মানুহে ভোট দিব? অকল তেওঁলোকে বিজেপিক সমালোচনা কৰিছে, তাৰ বাদে একো নাই। গতিকে ৰাইজক কাক বা গালি দিয়া, সমালোচনা কৰা মানে চৰকাৰ নালাগে বা ৰাজনৈতিক দল নালাগে, ৰাইজক লাগে ৰাইজৰ কাম কৰি দিয়া ৰাজনৈতিক দল। গতিকে ৰাইজে বিজেপিক দিব, কাৰণ বিজেপিয়ে ৰাইজৰ কাম কৰিছে, আৰু বাকী পাৰ্টীয়ে অকল গালি দিছে। গতিকে গালি দিয়া পাৰ্টী জানিবা যে কেতিয়াও ৰাইজে সেইটো পচন্দ নকৰে। নহয়, মই তাকে কৈছোঁ, দুৰ্গাদাস বড়ো ডাঙৰীয়া যিয়ে নকওক, দুৰ্গাদাস বড়ো ডাঙৰীয়া আজি কিমান পিতৃ মাতৃক হত্যা কৰি আহিলে। যদি মই BPF এৰি অহাটো আৰু BPF শেষ হৈ যোৱাটো যদি দোষী হ'ব লাগে, দুৰ্গাদাস বড়ো ডাঙৰীয়া আজি কিমানটা দল সলনি আহি কিমান তাক হত্যা কৰিলে। গতিকে সেইবোৰ ৰাজনীতিত এনে যেতিয়া ক'বলৈ একো নাথাকে, এনে কয় আৰু সেইবিলাক জমনি দিবলৈ। কিন্তু মই কৈছোঁ, আমি যিয়ে কথা কোৱা কৈ নকওক কেলে, সেইটোৰ লগত ৰাইজৰ সম্পৰ্ক নাই। ৰাইজৰ সম্পৰ্কটো হ'ল সঁচাকৈ এইবাৰ সেই নিৰ্বাচনটোত চৰকাৰ গঠন কৰি পেলাই কোনে জনসাধাৰণৰ কথা ভাবি পেলাই, দেশখনৰ কথা ভাবি পেলাই কাম কৰিব। গতিকে সেইটো লৈহে ভোট দিব। আমাৰ ভূটান ফুট হিলছ মানে সেইখিনি এৰিয়াত, ভূটানৰ কাষৰ এৰিয়াত আমাৰ বৰিং কৰিবলৈ টান হয়, বা তেনেকুৱা ধৰণৰ খোৱা পানী ব্যৱস্থা 10-15 কিলোমিটাৰলৈকে খৰালি দিনটোত পানী চাইকেলেদি আনিবলগীয়া হয়, কান্ধত আনিবলগীয়া হয়। তো ইয়াত আমি ডাঙৰ এটা মেগা প্ৰজেক্ট লৈ ফালে আমি পানীৰী সমষ্টি বুলি নহয়, এই পাহাৰ অঞ্চলৰ পাহাৰ এৰিয়া, ভূটান পাহাৰ বৰ্ডাৰত গোটেইবিলাকক খোৱা পানী ব্যৱস্থাটো আমি এভেইলেবল কৰি দিব লাগে। তাৰ কাৰণে 1000 কোটি টকাৰ এটা প্ৰজেক্ট আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই হওক, কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰাই হওক, যেনেকৈ আমাৰ নুমলীগড়ৰ পৰা আমাৰ বৰুণীলৈ তেল পাইপেদি গৈছে, গতিকে আমাৰ ভৈৰৱকুণ্ডৰ পানী হওক, বগামাটিৰ পানী হওক, মানাসৰ পানী হওক, শংকচৰ পানী হওক, তেনেকুৱা এটা ডাঙৰ পাইপেদি ট্ৰিটমেণ্ট কৰি ফালে মানুহৰ ঘৰে ঘৰে পানী পোৱাৰ ব্যৱস্থা আমি প্ৰজেক্ট ল'ব লাগিব। গতিকে সেইটো হ'ল আমাৰ পানীৰ সমস্যা। দ্বিতীয়টো আমাৰ একদম ইকনমি জোন, গতিকে ইয়াত আমাৰ ফৰেষ্ট ৰেভিনিউ আছে, আমাৰ টি গাৰ্ডেন আছে, ব্যৱসায়, তো বহুত মিনাৰেলছো ইয়াত আছে। গতিকে সেইবিলাকৰ উপযুক্তভাৱে ব্যৱহাৰ কৰি লোকেল আমাৰ যিখিনি নিবনুৱা ল'ৰা ছোৱালী আছে, সেইটোৰ মাধ্যমেদি জীয়াই থকাৰ ৰাস্তা আমি ইয়াতে ওলাব লাগিব। আমাৰ টুৰিজিম ছেক্টৰত বহুত ৰিচ হয় আমাৰ পানীৰী সমষ্টি। গতিকে পানীৰী সমষ্টি টুৰিজিম দিশত আমি কেইবাটা তেনেকুৱা কাম কৰিব লাগিব চৰকাৰৰ সহায় লৈ ফালে, য'ত আমাৰ ল'ৰা ছোৱালীয়ে সেই টুৰিজিমৰ ছেক্টৰৰ দ্বাৰাই ইয়াত এমপ্লয়মেণ্ট হ'ব পাৰে, আৰু তেনেকুৱা ধৰণৰ। গতিকে ডাঙৰ কামটো নাই, ডাঙৰ কামটো সেইটোৱেই আছে আজিৰ দিনটোত, যে আমাৰ ভৱিষ্যত প্ৰজন্মক বাহিৰত বাংগালোৰ নোযোৱাকৈ কেনেকৈ আমি নিজৰ ঘৰত মা দেউতাৰ লগত থাকি ইয়াতে ধুনীয়াকৈ জীৱন যাপন কৰাৰ কাৰণে এটা সংস্থাপন, কৰ্ম সংস্থাপন আমি দিব পাৰোঁ, আৰু আৰ্থিক উপাৰ্জনৰ ব্যৱস্থা কৰি দিব পাৰোঁ।